দেশৰ বৰ্তমান যি পৰিস্থিতি হৈ আছে সেই সাপেক্ষে ভিডিঅ' বনোৱাটো দূৰৰে কথা। মই ঘৰৰ পৰা ওলাই যাবলৈ মন কৰা নাছিলোঁ, তথাপিও কিছুমান দায়িত্ব লৈ থোৱা থাকে, সেইকাৰণে মই গৈ আকৌ ইনষ্টিটিউট পাবগৈ লগা হ'ল। টাংলাই শ্ৰুপটাং স্বাগতম জনাইছোঁ সকলোকে আন এটি ভিডিঅ'লৈ। আৰু আজিৰ এই ভিডিঅ'টো বনোৱাৰ এক উদ্দেশ্য আছে, গতিকেলৈ মই ভিডিঅ'টো আপোনালোকৰ আগত প্ৰস্তুত কৰি আগবঢ়ালোঁ। যিহেতুকে আপোনালোকক অলপ দিনৰ আগৰ পৰাই সৰুকৈ মই ভিডিঅ' ক্লিপবিলাক দেখাই আছিলোঁ যে মই কোষ্টাৰ বনাই আছোঁ। আৰু এই কোষ্টাৰখিনি অৰ্ডাৰ কৰিছিলে মোক ডিব্ৰুগড়ৰ পৰা বা এগৰাকীয়ে। তেখেতে নিজেও এই কোষ্টাৰৰ কামবিলাক জানে, তথাপিও তেওঁ মোক এই কামটো পাছ কৰিলে মোৰ কাৰণে, কাৰণ তেওঁ সেই সময়ত অলপমান ব্যস্ত হৈ আছিলে নিজৰ কিছুমান ব্যক্তিগত কামত। আমি কেৱল মাত্ৰ ছ'চিয়েল মিডিয়াত নাৰীয়ে নাৰীক ছাপোৰ্ট কৰিব লাগে, আগবাঢ়ি যাব লাগে, এনেকৈ কৈ থকাৰ উপৰিও এনেদৰে হাতে কামেৰে আগবাঢ়ি যোৱাটো বেছি জৰুৰী বুলি মই ভাবোঁ। আৰু এইটো এটা উদাহৰণ হৈ ৰওক, সেই গতিকেলৈ মই এই ভিডিঅ'টো আজি বনাইছোঁ। যিহেতুকে 50টা পিচ মোক অৰ্ডাৰ কৰিছিলে, গোটেইখিনি মই বনাই আদি কৰি আজি পেকিঙৰলৈকে মই গোটেইখিনি কমপ্লিট কৰিলোঁ, গতিকেলৈ মনটো ভালো লাগিছে। অকলে যিহেতু কৰা হয়, সেইকাৰণে সময়ো মই যথেষ্টখিনি লৈছোঁ এই কামটো কৰিবৰ কাৰণে। আৰু ইয়াৰ ব্যৱহাৰটো মই অকণমান আপোনালোকক দেখাই দিওঁ বুলি ভাবিছোঁ। এনেকৈ ফুলৰ দানিত থ'বলৈ বা গৰম কাপ থ'বৰ কাৰণে এই কোষ্টাৰটো ব্যৱহাৰ কৰা হয়। ডিব্ৰুগড়ৰ কোনোবা শ্বপ এখনৰ কাৰণে এই বস্তুটো অৰ্ডাৰ কৰিছে মোৰ পৰা বুলি বায়ে মোক জানিবলৈ দিছে, গতিকেলৈ এই আপাহতে এই ভিডিঅ'টোৰ জৰিয়তে বালৈ মই বহুত বেছি ধন্যবাদ দিছোঁ মোক ইমানখিনি বিশ্বাস কৰাৰ বাবে। আৰু অৰ্ডাৰটো কাইলৈ নহ'লে পৰহিলৈ ভিতৰত মই তেওঁক পঠাই দিম। আজি গৈ মই পেকিং কৰি এইখিনি ৰেডি কৰিলোঁ, ভালদৰে পেক কৰি দিছোঁ যিহেতুকে ইমান দূৰলৈ যাব। ভিডিঅ'টো আজি ইমানখিনিয়ে আছিল, আজিলৈ আহিছোঁ, ধন্যবাদ।